खुलुमबाय बड'सा स्टुडिअ'आव साफ्रोमबो नायगिरि आरो अनसायगिरिफोरखौ बरायबाय। दिनैनि रादाबखौ फरायदों आं फामि ब्रह्म नार्जारिया। बिटिसि बिसायख'थिया फैगौ माखासे समफोरनि गेजेरावनो खुंजानो हासिगौखौ नोजोर बोनानै दासान्दि बिटिसि हालामनि राजखान्थि फोथाराव दुंहाव थासारि सोलिबाय थानाय समनि गेजेरावनो दिनै क'क्राझाराव मोनसे दुखुनांथाव जाथाया महर मोनदों। क'क्राझार जिल्लानि सिङाव थानाय बिसमुरिनि 1 किल'मिटार जानथायाव 30 नं माहारियारि राजा लामा सेराव सासे सरकारि साख्रि मावग्रा बर' आइजोखौ बुथारनाय जाथाया नुजाथिदों। सेरफांगुरिनि प्रमिला नार्जारि मुंनि आइजोखौ थांनाय हराव माखासे सिनाय मोनै दुथांफोरा बुथारनानै गालांदों। मिथिनाय बायदिब्ला जाथायजों गुलि जानांनाय प्रमिला नार्जारिया क'क्राझाराव सेरिकालचार बिफाननि सासे मावसुमामोन आरो बियो सानफ्रामबो न'निफ्राय क'क्राझारसिम गावनि खामानियाव थांलाय फैलाय खालामबाय थायोमोन। मंगलबारखालिबो गुबुन सानफोर बायदि गावनि खामानियाव न'निफ्राय ओंखारबोदोंमोन, नाथाय हरसिमावबो न'आव सफैफिनाखै होननानै आंगो फिसाज्लाया खौरांगिरिफोरनि सिगाङाव फोरमायथिदों। जाथायखौ खौरां मोननानै मन्थ्रि प्रमिला रानी ब्रह्मआ हरखाबै जाथायथिलियाव नुजाथिहैना बे जाथायनि सायाव गोथौवै दुखु फोरमायनायजों लोगोसे जाथायजों लोब्बा थानाय दायनिगिरिखौ गोख्रोङै संदाननायनि गेजेरजों आयेननि साजा होनायनि राहा लागोन होननानै बुंथिदों। দুৰ্ভাগ্যজনক আৰু শোকাব দুৰ্ঘটনা হৈছে। মহিলাগৰাকী তেখেত মানে চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এগৰাকী কৰ্মচাৰী আছিলে। তেখেতৰ গিৰিয়েকো আমাৰ আন্দোলনৰ সময়ত শ্বহীদ হৈছিলে। সেই গতিকে তেখেতে গিৰিয়েকৰ মানে আন্দোলনৰ সময়ত শ্বহীদ হোৱাৰ কাৰণে বিটিচি চৰকাৰে তেওঁক চাকৰি দিছিলে। নিজৰ 3টা সন্তানক পোহপাল দিবৰ কাৰণে তেখেতে সুবিধা কৰি দিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱাকালি চাকৰিৰ পৰা আহি থকা অফিচৰ পৰা আহি থকা অৱস্থাত এনেকুৱা ধৰণৰ শোকাবহ দুৰ্ঘটনা হৈছে বুলি মই জানিব পাৰিছোঁ। ল'ৰা 3টাক পাইছোঁ, ল'ৰাবিলাকে ডিটেইলছটো মোক ক'লে। তো মোৰ মানে আন্দাজ যে তেখেতে হয়তো দৰমহা লৈ পেলাই ঘৰলৈ উভতিছিল, অলপ দেৰিকৈ উভতিছিল। তো মোৰ ধাৰণা এই যে যিখন গাড়ী দি আহি আছিল সেই গাড়ীখনতে মানে দুৰ্বৃত্তবিলাক থাকিব পাৰে। সেই গতিকে পুলিচে ইয়াৰ ওপৰত বিতংভাৱে তদন্ত কৰি যদি চিনাক্ত কৰি পেলাই কৰায়ত্ব কৰিব পাৰে তেতিয়াহ'লে খুব ভাল হ'ব বুলি মই ভাবিছোঁ। যি হওক মই দুখ প্ৰকাশ কৰিছোঁ, শোক প্ৰকাশ কৰিছোঁ। এই ল'ৰা 3টা কাৰণে মানে দুখিত। যি নহওক তেওঁৰ আত্মা যাতে গতি লাভ কৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চিকিউৰিটি লেপছ দেখা পোৱা যায়। চিকিউৰিটি লেপছেছ এইটো নহয়, মানে ডকাইতি কৰাৰ নিচিনা লাগিছে। ঘৰলৈ উভতি আহি থকা সময়ত এখন গাড়ীত যদি আহি থাকে সেইটোৰ পিছে পিছে চিকিউৰিটি নুঘূৰে। এইটো সময়ত মানে ডকাইতি কৰাৰ সুযোগ ল'ব পাৰে, দুৰ্বৃত্তই ডকাইতি কৰাৰ সুযোগ লৈছে, সেইটোৱে মোৰ ধাৰণা হৈছে। পৰিকল্পিতভাৱে মানে আহি থকা সময়তে মানে সেইটো প্লেনিং কৰিব পাৰে, এইটো মোৰ ধাৰণা হৈছে। হত্যাকাৰীক ধৰিব লাগে, এইটোৱে মোৰ দাবী। কৰায়ত্ব কৰিলে এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু ধৰাই নহয় সেইটোৰ কাৰণে সাৱধান হৈ থাকে দুৰ্বৃত্ত। এইটো পৰীক্ষা কৰাৰ পিছতে গম পাব, গতিকে এতিয়া কোৱা টান। এইটো ৰাতিপুৱা ডিউটি যাব গৈ মানে ঘৰৰ পৰা ওলাই আহিছিল। তেতিয়া গমে পোৱা নাই, মানে ছ'চিয়েল মিডিয়াত লিখি কোনোবা পষ্ট দিছিলে, মানে কোনোবা চিনি পায় নেকি তাক। তাৰপিছত মই ইয়াতে ছ'চিয়েল মিডিয়াত পাই কিনে আহিছোঁ আৰু কি চালোঁ, হয় মোৰ নিজৰে মা হয়। মানে এইটোতো এতিয়া কোনে কৰিছে এইটো গম নাপাওঁ। ঘৰৰ পৰা কেইটাত ওলাইছিল যোৱাকালি? এই ৰাতিপুৱা 9:30 10টা বজাত ওলাই আহিছিল, মানে অফিচত যাব বুলি কয়। ক'ত চাকৰি কৰিছিলে? এই চিৰিকালচাৰত মানে। তাৰপিছত ৰাতিলৈকে অহা নাই মানে এই তাৰপিছত ৰাতিপুৱা মই ভাবিছোঁ কেতিয়াবা এনে অফিচত যদি গাড়ী নাপায় তাৰ লগৰৰ ঘৰত থাকে, এনেকৈ ভাবিছিলোঁ। মানে ঘৰত অহা নাই বুলি, লগৰৰ ঘৰত আছিল বুলি ভাবিছিলোঁ ঘৰত মানুহবিলাক। কিন্তু ৰাতিপুৱা ছ'চিয়েল মিডিয়াত চালোঁ, মোবাইলত ফেচবুকত চিনি নাপোৱা কোনোবা পষ্ট দিছিল, মানে কোনোবা চিনি পায় নেকি এনেকুৱা
কাগজ লিখি দিছিলে বিষ্ণুৰে তাই যাবলৈ ইয়াতে লাছ আছে বুলি কৈছে হয়নে নহয় মই এতিয়া আহিছিলোঁ আহি কিনি চালোঁ হয় মোৰ নিজৰে মা হয় সদায় এইটো ৰাস্তাতে আপ ডাউন কৰি আছিলে সদায় এই ৰাস্তাটো মানে পেচেঞ্জাৰৰ গাড়ী য'ত পাই এইখিনি দি আহি মানে ডিউটি যাবলৈ এতিয়া কেনেকুৱা হৈছে নাজানো দাবী কি কৰিব আপুনি দাবীটো এইটোৱে লাগে মানে জাষ্টিছ মানে কোনে কি কৰিছিল এইটোৱে এনকুৱাৰী কৰিব লাগে পুলিচৰ পৰা মই এইটোৱে আশা কৰিছোঁ যে সোনকালে মানে কোনে মাৰ্ডাৰ কৰিছে এইটো ধৰিব লাগে আৰু কি কাৰণত মাৰ্ডাৰ হৈছে বুলি আপুনি ভাবে এইটো এতিয়া কি কাৰণে কি কৰিছে মই এইটোতো নাজানো কাৰোবাৰ লগত এনেকৈ বেয়া সম্বন্ধ বা এনেকৈ কিবা ক্লেছ কাজিয়া এনেকুৱা আছিল এনেকুৱা নাছিল दिनैनि रादाबा एसेनोसै बेजों लोगोसे साफ्रोम नायगिरि आरो अनसायगिरिफोरनिसिम फिन खुलुमनाय बावहरनानै स्टुडिअनिफ्राय बिदाय लाबाय गोजोन्थों।